সুমিয়ে দৌৰিছে কেমেৰাই খেদিছে নীলা কুৰ্তা নীলা বেগ লৈ সুমিয়ে ক'লে অ মামা দুখ পাইছো চাওক বহুদিনৰ মূৰত সুমিয়ে উকিলৰ সৈতে কথা পাতি পাতি ওলাই আহিছে সুমিয়ে এটা স্লিং বেগ লৈ আছে লিখা আছে SUMI সিবিআইৰ বিশেষ আদালতৰ পৰা ওলাই অহাৰ লগে লগে সাংবাদিকৰ কেমেৰাই ঘেৰাও কৰি প্ৰশ্ন কৰিলে সুমি কিবা এটা কওক একো নকয় নেকি আপুনি নিজকে দুখী বুলি ভাবেনে প্ৰশ্ন সাংবাদিকৰ ঠিক তেনেতে সুমিয়ে ক'লে অ মামা দুখ পাইছো লগে লগে দৌৰ সুমিৰ ইমান দিনে কাৰাগাৰত থকা সুমিয়ে হাজুন কাচনৰ পৰা দূৰত আছিল যদিও আজি সুমিৰ নখত দেখা গ'ল নেইল পেইণ্ট সাংবাদিকে আকৌ সুধিছে আপুনি ন্যায় পাব বুলি ভাবেনে ষড়যন্ত্ৰৰ বলি হৈছে নেকি কিন্তু নাই সুমি নিমাত সুমিয়ে একো নকলে সুমি কিবা ক'বনে সুমি অভিযুক্ত সুমিয়ে জামিনৰ বাবে আজি আবেদন কৰিছিল সিবিআইৰ বিশেষ আদালতত সুমি বৰাই সাংবাদিকক মন্তব্য দিয়াৰ ভয়ত দৌৰি ফুৰে সুমিয়ে পিছে পাবনে জামিন পৰৱৰ্তী সময়ত আদালতে কি শুনানি দিয়ে সেয়া হ'ব লক্ষণীয় আৰু সুমিৰ হৈ আজি আমি এখন বেল পিটিশ্যন দাখিল কৰিছোঁ তাৰ সিবিআই এখন ৰিটাৰ্ণ অবজেকশ্যন ফাইল কৰিম বুলি কালিলৈকে সময়সীমা লৈছে আৰু অহাকালি তেওঁৰ বেলৰ অৰ্ডাৰটো মহামান্য আদালতে পাছ কৰিব বিশালৰ হাইকোৰ্টত আছে শুনানি আছে বাকী সুমিৰটো আমাৰ ইয়াৰ বিশেষ ন্যায়ালয় সিবিআই কোৰ্টতে আছে ইয়াতে কেৱল সুমিৰ কাৰণে বেল পিটিশ্যন ফাইল কৰা গৈছে আৰু হাইকোৰ্টত অন্যান্য বাকীকেইজন আসামীৰ কাৰণে সকলোৰে কৰা গৈছে কালি উঠিব কালি হিয়াৰিঙো হ'ব বেল কেছ ডেৰ ওপৰত হিয়াৰিং হ'ব হিয়াৰিং হোৱাৰ পিছত আদালতে অৰ্ডাৰ পাছ কৰিব হাজিৰ নকৰে কালি হাজিৰ নকৰে ভিডিঅ' জাৰ্নেলিষ্ট চিংকু বৈশ্যৰ সহযোগত ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট টাইম 8